এনেকৈ যে তাৰ বিশেষ চিন্তা কৰিবলগীয়া নহয় তেনেধৰণেই মোক জনাইছে, অন্য বিশেষ নাই কথা। হয়, আৰু কিমান সময়ত ফোন কৰিছিলে আজি? ফোন এতিয়া প্ৰায় 4টামান বজাত। মই এটাই কথা অসম চৰকাৰ প্ৰশাসনক জনাব খোজোঁ যে যিজন মানস চলিহা তেখেত দেৰগাঁৱত ঘৰ, গতিকে তেখেতৰ যিখিনি এতিয়া আমি দেখিবলৈ পাইছোঁ যে পিষ্টল লৈ বাইকত বহি গাড়ীত পিষ্টল লৈ গাড়ীৰ ওপৰত এখন অসম চৰকাৰৰ হেৰি লগাই তেওঁ কেনেধৰণে চলিছে আৰু সেই পক্ষত কিয় আজিলৈকে চৰকাৰে এতিয়ালৈকে কোনো একশ্যন দেখা নাই। ইয়াৰ লগত চৰকাৰ প্ৰশাসন জড়িত হৈ আছে বুলিয়েই বোধ কৰা নাই। সম্পূৰ্ণ মই এইটোৱে ক'ব খোজোঁ, তেখেতক ৰেষ্ট কৰিব লাগে আৰু তেওঁৰ ওপৰত সম্পূৰ্ণ হেৰি ল'ব লাগে, একশ্যন ল'ব লাগে আৰু এইদৰে এই ল'ৰা ছোৱালীবিলাকক তেওঁ সম্পূৰ্ণৰূপে জড়িত আছে সেইটো নিশ্চিত আৰু তেওঁক দেখা গৈছে। মানুহৰ সুৰক্ষাৰ প্ৰতি কিবা জনাইছে নেকি? সেইখিনিও একো জনোৱা নাই, মাত্ৰ চিন্তা কৰিব নালাগে বুলি ক'লে। এনেকৈ যে তাৰ বিশেষ চিন্তা কৰিবলগীয়া নহয় তেনেধৰণেই মোক জনাইছে, অন্য বিশেষ নাই কথা। হয়, আৰু কিমান সময়ত ফোন কৰিছিলে আজি? ফোন এতিয়া প্ৰায় 4টামান বজাত। মই এটাই কথা অসম চৰকাৰ প্ৰশাসনক জনাব খোজোঁ যে যিজন মানস চলিহা তেখেত দেৰগাঁৱত ঘৰ, গতিকে তেখেতৰ যিখিনি এতিয়া আমি দেখিবলৈ পাইছোঁ যে পিষ্টল লৈ বাইকত বহি গাড়ীত পিষ্টল লৈ গাড়ীৰ ওপৰত এখন অসম চৰকাৰৰ হেৰি লগাই তেওঁ কেনেধৰণে চলিছে আৰু সেই পক্ষত কিয় আজিলৈকে চৰকাৰে এতিয়ালৈকে কোনো একশ্যন দেখা নাই। ইয়াৰ লগত চৰকাৰ প্ৰশাসন জড়িত হৈ আছে বুলিয়েই বোধ কৰা নাই। সম্পূৰ্ণ মই এইটোৱে ক'ব খোজোঁ, তেখেতক ৰেষ্ট কৰিব লাগে আৰু তেওঁৰ ওপৰত সম্পূৰ্ণ হেৰি ল'ব লাগে, একশ্যন ল'ব লাগে আৰু এইদৰে এই ল'ৰা ছোৱালীবিলাকক তেওঁ সম্পূৰ্ণৰূপে জড়িত আছে সেইটো নিশ্চিত আৰু তেওঁক দেখা গৈছে। মানুহৰ সুৰক্ষাৰ প্ৰতি কিবা জনাইছে নেকি? সেইখিনিও একো জনোৱা নাই, মাত্ৰ চিন্তা কৰিব নালাগে বুলি ক'লে।